যায় যে আজি NDFB আজি বেলটিয়ে আজি যেনেকৈ চৰকাৰে আজি আলোচনা কৰি ধুনীয়াকৈ ইহঁতে এটা পৰিৱেশ আনি দিছে সুন্দৰকৈ ইহঁতে ৰক্ষণাবেক্ষণ কৰি পেলাই সন্মানে তেখেতসকলক এই মৰ্যাদা দিছে আৰু আমাৰ কেৰেলৰ সংগঠনৰ জীৱন সিংহ আৰু DL ঘোষক কিয় সেই সন্মানটো দিয়া নাই আমি ধিক্ষাৰ জনাইছোঁ। ধন্যবাদ। খুব দুৰ্ভাগ্যজনক কথা যেহেতু 2023 চনত 17 জানুৱাৰী তাৰিখে আমাৰ কেৰেলৰ আমাৰ অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়া আৰু লগতে আমাৰ কেৰেলৰ কেন অধ্যক্ষ আমাৰ DL ঘোষ ডাঙৰীয়াৰ লগতে ভাৰত চৰকাৰ আমাৰ লগতে আমাৰ শান্তি চুক্তি সম্পূৰ্ণ হয় আৰু শান্তি চুক্তি সম্পূৰ্ণ হোৱাৰ পিছতে দেখা যায় যে আজি 3 বছৰৰ পৰা উকলি গ'ল কিন্তু আজিলৈকে এই শান্তি চুক্তি আমাৰ সমাধান কৰা নাই চৰকাৰে আজি শান্তি চুক্তি কিয় আজি সমাধান কৰা নাই যেহেতু আমাৰ শান্তি চুক্তি প্ৰাপ্য অধিকাৰৰ কাৰণে আমাৰ এইখিনি আমাৰ দাবী আছিল কিন্তু আজিলৈকে কৰা নাই এইটো আমি অসম চৰকাৰক আমাৰ কেন্দ্ৰীয় চৰকাৰক আমি ধিক্ষাৰ জনাইছোঁ আমাৰ যেহেতু আমাৰ দাবী আমাৰ এইখিনি আমাৰ প্ৰাপ্য আদায় আমাৰ লাগিবই কাৰণ যেহেতু শান্তি চুক্তিৰ মাধ্যমেৰে আমাৰ জাতিৰ উদ্ধাৰ কাৰণ যেহেতু দেখা যায় যে আজি NDFB আজি বেলটিয়ে আজি যেনেকৈ চৰকাৰে আজি আলোচনা কৰি ধুনীয়াকৈ ইহঁতে এটা পৰিৱেশ আনি দিছে সুন্দৰকৈ ইহঁতে ৰক্ষণাবেক্ষণ কৰি পেলাই সন্মানে তেখেতসকলক এই মৰ্যাদা দিছে আৰু আমাৰ কেৰেলৰ সংগঠনৰ জীৱন সিংহ আৰু DL ঘোষক কিয় সেই সন্মানটো দিয়া নাই আমি ধিক্ষাৰ জনাইছোঁ আমি কেন্দ্ৰীয় চৰকাৰক এই অতি পলমে কম দিনৰ ভিতৰতে 2026 আগতে যদি আমাৰ কেৰেলৰ শান্তি চুক্তি লগতে আমাৰ কুচাতপন্থী জনসকলৰ ক্ষমতা পুনৰুদ্ধাৰ আৰু জনজাতিকৰণ লগতে ভাষা যদি আমাক নিদিয়ে তেতিয়াহ'লে আমি অসম আমাৰ স্তব্ধ কৰি দিম আমাৰ জাতিৰ কাৰণে আমাৰ যদি মৰিব লাগে মৰি যাম কিন্তু কেৰেলৰ শান্তি চুক্তি লগতে আমাৰ পৃষ্ঠক আমি আদায় চৰকাৰৰ পৰা আমি আদায় কৰিমেই এইটো আমাৰ আজি এই গণসংঘাৰ কাৰ্যসূচীত মই এইখিনি মই স্পষ্ট কথা আপুনি শুকুৱাই দিছোঁ অসম চৰকাৰক।